যদি আপোনাৰ হাতত এটা প্ৰিন্টাৰ আছে, এটা লেপটপ বা ডেস্কটপ আছে, সেই প্ৰিন্টাৰটোৰ সহায়ত আপোনাৰ যিকোনো এটা ডকুমেণ্ট স্কেন কৰিব লাগে, আপুনি পৰা নাই, তেন্তে এই ভিডিঅ'টো চাওক। ইয়াত মই এটা প্ৰিন্টাৰৰ পৰা কেনেকৈ এখন ডকুমেণ্ট স্কেন কৰি লেপটপ বা ডেস্কটপত ছেভ কৰিব পাৰি তাৰ বিষয়ে দেখাবলৈ অলপ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। নমস্কাৰ বন্ধুসকল, মই কাকু, মোৰ ইউটিউব চেনেল গগৈ কাকুলৈ আপোনাক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। পোনপ্ৰথমে বন্ধুসকল, আপোনালোকৰ লেপটপ বা ডেস্কটপটো যদি অফ হৈ আছে সেইটো অন কৰি ল'ব লাগিব। মই অন কৰি লৈছোঁ। প্ৰথমেই মই যিহেতু অন কৰি লৈছোঁ, ডেস্কটপ মোৰ লেপটপটো অন কৰি ল'লোঁ। তাৰপিছত প্ৰিণ্টাৰটো অন কৰি ল'ব লাগিব। মোৰ যিহেতু প্ৰিণ্টাৰ অন হৈ আছে, এইটো চুইচ দেখিছে জ্বলি আছে, গতিকেলৈ অন হৈ আছে। তাৰপিছত ল'ব লাগিব আপোনালোকৰ ডকুমেণ্টখন, যোনখন ডকুমেণ্ট আপোনালোকে স্কেন কৰিব লৈছে। মই লৈছোঁ এখন আধাৰ ডকুমেণ্ট, আধাৰ ফৰ্মখন। মই গতিকে আধাৰ ফৰ্মখনকে স্কেন কৰি দেখাম। গতিকে মই আধাৰ ফৰ্মখন লৈ লৈছোঁ। তাৰপিছত মই কি কৰিম, এই প্ৰিণ্টাৰটোত আধাৰ ফৰ্মখন মই প্ৰিণ্টাৰটোত সোমোৱাই দিম। প্ৰিণ্টাৰটোত মই সোমোৱাই দিলোঁ, এখন দি দিলোঁ। তাৰপিছত আহিম মই লেপটপলৈ। লেপটপত কি কৰিম মই এতিয়া চাব আপোনালোকে। প্ৰথমে আহিব লাগিব এইটো যিটো দি থোৱা আছে আপোনালোকে। মোৰ যিহেতু প্ৰিণ্টাৰটো এপছনৰ, গতিকে এপছন স্কেনটো বুলি আছে। আপোনালোকৰ যদি বেলেগ কিবা প্ৰিণ্টাৰ থাকে তেতিয়া সেই কোম্পেনীটোৰ সৈতে আহিব এনেকৈ। মোৰতো এপছনৰ যিহেতু এপছন স্কেন বুলি আহিছে। মই ইয়াত দেখিব পাৰিছে নহয় আপোনালোকে। এইটো মই ডাবল ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত এইটো আহিলে কি এনেকৈ এখন দেখিছে। তাৰপিছত আপোনালোকৰ এখন খোল খাইছে, এইখন আহিলে। তাৰপিছত তলত দেখিব আপোনালোকৰ এইটো যিটো দিছে প্ৰিভিউ। মই এইটো প্ৰিভিউ কৰিলোঁ। আগতে এখন ফটোখন স্কেন কৰিছিলোঁ, গতিকে ফটোখন আহি আছে। মই এতিয়া প্ৰিভিউ কৰিলে এতিয়া যিখন ডকুমেণ্ট দিছোঁ সেইখন ডকুমেণ্ট আহি যাব। মই প্ৰিভিউ কৰিলোঁ, প্ৰিভিউ ক্লিক কৰি দিলোঁ। দিছে প্ৰচেছ হৈ আছে, অলপ টাইম লাগিব বন্ধুসকল। এইখন ডকুমেণ্টখন আহি গ'ল ছাইডত, এইখন ডকুমেণ্টখন আহি গ'ল যিখন মই স্কেন কৰিব বিচাৰিছিলোঁ। তাৰপিছত এই তলতে চাব প্ৰিভিউ কিনাৰতে এখন স্কেন বুলি এটা অপশ্যন আছে। এই স্কেনটোত মই ক্লিক কৰি দিলে এই ফৰ্মখন স্কেন হৈ আহিব। গতিকে স্কেনটো তাৰ আগতে আৰু এটা কথা দেখাই দিছোঁ আপোনালোকক। এই ছাইডত যে আহিছে ইমেজ ফৰ্মেট PDF, আপুনি PDF-ত মানে স্কেন কৰিব বিচাৰিছে নে বিট মেপত স্কেন কৰিব বিচাৰিছে, PNG ফৰ্মেটত স্কেন কৰিব বিচাৰিছে নে কিহত আপোনালোকে স্কেন কৰিব বিচাৰিছে, ইয়াত আপোনালোকে চইচ কৰিবলৈ ল'ব পাৰিব। মই যিহেতু PDF-ত স্কেন কৰিম, গতিকে মই PDF-টোত ক্লিক কৰি দিলোঁ। তাৰপিছত ইয়াত ইমেজ নেমটো আপোনালোকে মানে চেঞ্জ কৰি ল'ব পাৰিব। কিবা নাম দি পিনি আপোনালোকে এইটো ছেভ কৰিব পাৰিব। ছেভ কৰে কেনেকৈ সেইটো আপোনালোকে গম পায়। ছেভটো মানে ইয়াত নাম দি পিনি আপুনি ছেভ কৰিব পাৰে। মই যিহেতু এইটো এনেকৈ আছে, এনেকৈ থাকিবলৈ দিছোঁ। তাৰপিছত ফ'ল্ডাৰ, আপোনালোকে যিখন স্কেন কৰিছে ডকুমেণ্ট, সেই স্কেনখন আপোনালোকৰ কোনটো ফ'ল্ডাৰত ৰাখিব বিচাৰে সেই ফ'ল্ডাৰটো আপোনালোকে ইয়াত দি দিব পাৰে। মই এতিয়া যিহেতু ডেস্কটপত ৰাখিব বিচাৰোঁ, গতিকে ডেস্কটপত যদি আপোনালোকে ডকুমেণ্টত ৰাখিব বিচাৰে ডকুমেণ্ট দি দিব, নহ'লে পিকচাৰত ৰাখিব বিচাৰিলে পিকচাৰত দি দিব। মই যিহেতু ডেস্কটপতে ৰাখিব বিচাৰিছোঁ, গতিকে ডেস্কটপত দি দিছোঁ। বা আপোনালোকে নতুন এটা ফ'ল্ডাৰ ইয়াত চিলেক্ট কৰি ল'ব পাৰিব। যদি নতুন এটা ফ'ল্ডাৰ আপোনালোকে নতুন ফ'ল্ডাৰত ৰাখিব বিচাৰে, গতিকে নিউ ফ'ল্ডাৰ ক্লিক কৰি তাত ৰাখিব পাৰিব। মই যিহেতু এতিয়া ডেস্কটপত ৰাখিম, গতিকে মই ডেস্কটপত ক্লিক কৰি দিলোঁ আৰু এইটো স্কেন অপশ্যনটোত ক্লিক কৰি দিলোঁ। যিহেতু স্কেন হৈ আছে, স্কেনিং দেখাই আছে, এইটো প্ৰচেছ হৈ আছে, গৈ আছে। অলপ টাইম লাগিব, স্কেন হওঁতে অলপ টাইম লাগে। আপোনালোকে দেখিবলৈ পাইছে এইটো স্কেন হ'বলৈ অলপ টাইম লাগে, চলি আছে। এই নীলা যিডাল দেখিছে আপোনালোকে, সম্পূৰ্ণ হ'লেহে মানে এটি ডকুমেণ্টখন স্কেন কমপ্লিট হ'ব। সম্পূৰ্ণ হ'ব, এতিয়া বেছি দিন নাই আৰু। কমপ্লিট হৈ গ'ল। আপোনালোকৰ ডেস্কটপত এই ডকুমেণ্টখন মানে ডেস্কটপলৈ গুচি গ'ল। যিখন আপোনালোকে স্কেন কৰিছিলে ডকুমেণ্টখন ডেস্কটপলৈ গুচি গ'ল। এইটো এতিয়া আপোনালোকে ইয়াত এইটো দেখাইছে ইডিট, এড, ছেভ, কেনচেল। আপুনি এইটো কেনচেল কৰিব পাৰে, যদি ছেভ কৰিব নিবিচাৰে তেতিয়া কেনচেল কৰি দিব পাৰে। মই গতিকেলৈ ছেভ কৰিম, গতিকেলৈ এইটো মই ছেভ অপশ্যনটোত দেখিব পাৰিছেনে আপোনাৰ, এইটো কেনচেল, এইটো ছেভ, এইকেইটা এড, ইডিট এইকেইটা আহি আছে। যদি কেনচেল কৰি দিব বিচাৰে ডকুমেণ্টটো বোলে ছেভ নকৰোঁ, তেতিয়া মই কেনচেল কৰি দিব পাৰোঁ। যদি মই ছেভ কৰিব বিচাৰোঁ, গতিকেলৈ এই ছেভটো
ক্লিক কৰি দিলোঁ আৰু এইটো ইয়াত ডেস্কটপত ছেভ হৈ গ'ল কোনখন আছিলে এইখন আছিলে নেকি নিশ্চয় এইখন ছেভ হৈ গ'ল মানে ডেস্কটপত মোৰ এইখন ফৰ্মখন স্কেন হৈ পিনি ছেভ হৈ গ'ল আৰু এইটো মই এতিয়া ক্ল'জ কৰি দিব পাৰোঁ মই যিহেতু ডেস্কটপতে ছেভ কৰিছিলোঁ গতিকে ডেস্কটপ বিচাৰিব লাগিব কোনখন মই স্কেন কৰিছিলোঁ এতিয়া এখন মোৰ ওপৰতে ওলাই আছে গতিকে এখন ক্লিক কৰিছোঁ এইখন মোৰ স্কেন হৈ পিনি ইয়াত ছেভ হৈ গ'ল ধুনীয়াকৈ বন্ধুসকল ইয়াৰ পৰাই আপোনালোকে এতিয়া আকৌ কপি কৰি পিনি মানে জেৰক্স কপি বা তেনেকৈ কিবা উলিয়াই দিব পাৰিব যিখন আপুনি স্কেন কৰিছিলে তো বন্ধুসকল এইখিনি আছিল আজিৰ ভিডিঅ'টো